বহুদিনৰ বিৰতিৰ পাছত মই জ্যোতি কমলে আপোনালোক সকলোকে এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ আছামিজ টেকনিকেল টিপছলৈ আৰু আজি আপোনালোকৰ মনত সদায় উদগি থকা এটা প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে বাবে এই ভিডিঅ'টো মনোগ্ৰাহী হ'ব আৰু আপোনালোকৰ সেই মনত থকা প্ৰশ্নটোৰ উত্তৰ জানিবলৈ সক্ষম হ'ব আপোনালোকৰ মনত এটা প্ৰশ্ন নিশ্চয়কৈ উদয় হ'ব আপোনালোকে এইটো সন্মুখীন হৈছে সেই প্ৰশ্নটোৰ যে আপোনালোকে যেতিয়া এটা মেমৰি কাৰ্ড আপোনালোকৰ মোবাইল নতুবা পিসি বা ল্যাপটপত যেতিয়া লগায় সেইটো অৰিজিনাল সাইজটো তা শো নকৰে অৰ্থাৎ যদি আপোনালোকৰ 16 জিবি হয় তেতিয়াহ'লে তাৰ ধৰক 14.9 জিবি সামথিং আপোনালোকৰ দেখাব পিসি বা মোবাইলত লগালেও আৰু যদি আপোনালোকে 8 জিবি দেখায় তেতিয়াহ'লে আপোনালোকৰ 6 পইণ্ট সামথিং এনেকৈ দেখায় এইটো আসলতে হয় কিয় ইয়াৰ কাৰণ এনেকুৱা হ'ব পাৰে নেকি যে আপোনালোকৰ যিটো মেমৰি কাৰ্ড বনায় সেই কোম্পানীবোৰে আমাক ঠগন দিয়ে নেকি বাৰু আসলতে হেতু আসল ৰহস্যটো কি আৰু সেই ৰহস্যটো যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব তেতিয়া বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি আপোনালোকৰ পেন ড্ৰাইভ বা মেমৰি কাৰ্ডটো যদি আপোনালোকৰ 16 জিবি বা 8 জিবি বা 2 জিবি হ'ল তেতিয়াহ'লে আপোনালোকে হেতুত আপোনালোকে কি 2 জিবি নতুবা 8 জিবি নতুবা 16 জিবি লৈকেহে আপোনালোকে তাত ষ্ট'ৰেজ কৰিব পাৰিব কম্পিউটাৰ সিস্টেমৰ এটা মেমৰি মেজাৰ কৰিবৰ কাৰণে তেওঁলোকৰ নিজৰ মেমৰি ষ্টেণ্ডাৰ্ড ফলো কৰে অৰ্থাৎ কম্পিউটাৰৰ অনুসৰি আপোনালোকৰ ইয়াত এখন চাৰ্ট আহিছে আপোনালোকে চাৰ্টখনত আপোনালোকে চাই ল'ব পাৰে কম্পিউটাৰত কেনেকৈ কম্পিউটাৰে কিদৰে মেমৰি ষ্টেণ্ডাৰ্ড ফলো কৰে এটা কম্পিউটাৰ সিস্টেমৰ আন্ডাৰ যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে কম্পিউটাৰৰ 1 জিবি ইকুৱেল টু 1024 MB ঠিক তেনেকৈ 16 জিবি টো হ'ব 1638 MB ঠিক তেনেকৈ যদি আপোনালোকে বেলেগ বেলেগকৈ জুখি চাব পাৰে 8 জিবি আপোনালোকৰ 32 জিবি যিমান আছে 125 জিবি যিমান আছে আপোনালোকৰ সেই সকলোবোৰ আপোনালোকে এনেদৰে উলিয়াই ল'ব পাৰিব এতিয়া আছো আপোনালোকৰ যিবোৰ মেমৰি কাৰ্ড বনায় সেই কোম্পানীবোৰে কি হিচাপত এই মেমৰিটো তেওঁলোকে ভাবে তেওঁলোকৰ অনুযায়ী 1 জিবি ইকুৱেল টু 1000 MB ঠিক তেনেকৈ 16 জিবিটো তেওঁলোকৰ মতে 1600 MB হিচাপে তেওঁলোকে ধৰে এই কাৰণতে আহিল আচল ফেক্টটো যেতিয়া আপোনালোকে এটা পেন ড্ৰাইভ বা মেমৰি কাৰ্ড আপোনালোকে যেতিয়া আপোনালোকৰ ফোনত নতুবা পিসি বা ল্যাপটপ য'তে নলগাওক তাত লগালে আপোনালোকৰ সেইটো যিমানটো ষ্ট'ৰেজ আপুনি দোকানৰ পৰা কিনি আনোতে দিয়ে কিমানখিনি ষ্ট'ৰেজ আপোনালোকৰ তাত নেদেখায় আসলতে কম্পিউটাৰে যিমানখিনি তাৰ অনুযায়ী ধৰক আপোনালোকে ক'লৈ কম্পিউটাৰে আপোনালোকৰ 1 জিবি ইকুৱেল টু কিমান ধৰে 1024 MB ঠিক তেনেকৈ আপোনালোকৰ 16 জিবিটো ধৰে 16384 MB হিচাপে তেনেকৈ আপোনালোকৰ এটা 16 জিবি পেন ড্ৰাইভ বা মেমৰি কাৰ্ড যেতিয়া আপোনালোকে ফোনত বা পিচিত লগায় তেতিয়াহ'লে আপোনালোকে সেইটো 14.9 জিবি সামথিং দেখায় ফেক্টটো হ'ল যে আপোনালোকে 1 জিবিৰ আণ্ডাৰত আপোনালোকৰ কিমান বাইট হ'ব মই এটা কম্পিউটাৰ সিস্টেমৰ আণ্ডাৰত আহিছোঁ কম্পিউটাৰ সিস্টেমত 1 জিবি কিমান বাইট হ'ব আপোনালোকৰ স্ক্ৰীনত দেখিছে আৰু যে 16 জিবি কিমান হ'ব কম্পিউটাৰ সিস্টেমৰ মতে 16 জিবি কিমান বাইট আপোনালোকে স্ক্ৰীনত দেখিছে ঠিক তেনেকৈ কোম্পানীয়ে যেতিয়া এটা মেমৰি কাৰ্ড বনায় তেতিয়া তেওঁলোকৰ 1 জিবি 1000 MB সমান হয় ঠিক তেনেকৈ 16 জিবি তেনেকৈ আপোনালোকৰ 1600 MB সমান হয় ঠিক তেনেকৈ তেওঁলোকৰ 1 জিবি ইকুৱেল টু কিমানখিনি বাইট হ'ব আপোনালোকে স্ক্ৰীনত দেখিছে ঠিক তেনেকৈ 16 জিবি কিমানখিনি হ'ব আপোনালোকে ইয়াত দেখিছে 16 জিবি কিমানখিনি বাইট ওলাইছে আপোনালোকে দেখিছে স্ক্ৰীনত এটা যদি আমি উদাহৰণস্বৰূপে 16 জিবি টো ল'ব যাওঁ তেতিয়াহ'লে যি দুটা বাইট ওলালে সেই দুটা বাইট যদি আমি ডাঙৰটো বা সৰুটো বিগ কৰি জিবি লৈ কনভাৰ্ট কৰোঁ যিটো ওলাব আৰু সেইটো 16 জিবি মাইনাছ কৰোঁ তেতিয়া 14.9 জিবি সামথিং আমাৰ হাতত দেখা দিবহি আৰু হেতুই হ'ব তাহলে আপোনালোকে গম পালে যে আপোনালোকৰ কম্পিউটাৰ যেতিয়া আপোনালোকে 16 জিবি মেমৰি বা 18 জিবি যিকোনো মেমৰি কাৰ্ড লগায় তাৰ যিটো কম স্পেচ হয় সেই স্পেচটো কমাৰ আচল কাৰণটো কি আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিলে আজি ভিডিঅ'টো আপোনালোকে কিছু পৰিমাণে হ'লেও আপোনালোকে নজনা কথা জানিবলৈ পাৰিলে যদি এনেকুৱা ধৰণৰ নজনা কথা জানিবলৈ বিচাৰে আৰু মোৰ ভিডিঅ'বোৰ চাব যদি ভাল লাগে যদি আপোনালোকৰ বাবে হেল্পফুল হয় বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে কমেণ্ট কৰিব আৰু যদি আপোনালোকে কিবা নজনা কথা জানিব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট কৰি নিশ্চয়কৈ জনাব তেতিয়াহ'লে আজিলৈ মই কিছু বিদায় পুনৰ লগ পাম আনটো নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ